নমস্কাৰ সকলোকে সকলো ঠিকে আছে নে মানে কি হৈছে লগৰ এটা আছিলে লগৰ মানে আমাতকৈ সিনিয়ৰ মানে এবছৰ ডাঙৰ আহি তাক মানে আমি খুব ফোৰ্স কৰোঁ যে ঐ লোৱা বিয়াখন পাত নাভি তই খালী কৰিলেহে আমাৰ ৰাস্তাটো ওলাব খুব ফোৰ্স কৰোঁ আমি দাদাহঁতক যেনেকৈ ফোৰ্স কৰোঁ মানে তাকো কওঁ পইচা না লগৰটোৱে ছোৱালী আনিলে মোৰ মানুহ তাক কওঁতে সি নানে ইজনী ভাল পায় বেকআপ হয় ইজনী ভাল পায় বেকআপ হয় নানেহে লাষ্টত এদিন সি মোক গধূলি হোৱা নাই এতিয়া 4টামান বাজিছে তেতিয়া ফোন কৰিছে দেই ঐ বিশ্ব হেৰি নহয় ছোৱালীজনী উঠাই দিওঁগৈ ব'ল মই আচৰিত সি সেইটো ল'ৰা যে তেনেকৈ ক'ব পাৰে মই ভবাই নাছিলোঁ মানে তাৰপৰা মই বোলো সঁচাকৈ নে মিছাকৈ তাৰ বোলে সঁচাকৈ ক'ৰ পৰা উঠাবি বোলে যাম মই এফালে বৈচোন তই ওলাই আহচোন টাউনলৈ মই টাউনত আছোঁ তই ছোৱালী ভাল পাওঁ গমেই নাপাচোন তই কেতিয়া ভাল পালি এজনী উঠাবলৈ সেই বোলে 2-3 সপ্তাহ হৈ গ'ল বোলে ভাল পা 2-3 সপ্তাহ হৈ গ'ল বোলে তাক তেতিয়া মই এটা কথা কৈছোঁ ঐ লোৱা তই ক'ত চিনাকি হ'লি তাৰপৰা কৈছে ফেচবুকত তাক মই কৈছোঁ যে ফেচবুকত চিনাকি হোৱা তই বিয়া পাতিবি না অনলাইন শ্বপিং কৰিবি ফেচবুকত ছোৱালী চাই বিয়া পতা আৰু অনলাইন শ্বপিং কৰা বুলি লোৱা একেটাই কথা তাৰপৰা কথামতে কাম লগৰকেইটা গোটেইকেইটা গোটালোঁ 4-5টামান গোট খালোঁ মোৰ একদম খাছ পাৰ্টনাৰ এটা আছিলে টাউনত তাকো লৈ গ'লোঁ বোলো ব'ল যাওঁ তাৰপৰা গৈ যেনে চেণ্টাৰটো পাইছোঁগৈ তাক বোলো লোৱা সি যিখন বাইক লৈ গৈছে মানে কি বুলি ক'ম আৰু এতিয়া খোজ নাই নকওঁ চেণ্টাৰৰ নাম নকওঁ লোৱা নাই নকওঁ সেইদিনা ছোৱালীজনী মোমাইক চোমাইক গোটেইকেইটা পুলিচ ওলাই মেলি গৈ পাইছোঁগৈ সি যিখন ল'ৰাটোৱে মানে ছোৱালী যোনটোৱে পলাই আনিব সি যিখন বাইক লৈ আছে মানে ভালকৈ খেদিলে খোজকাঢ়ি পলালেও মানে ধৰিব পাৰিব বাইকখন কণ্ডিশ্যনটো মানে বহুত বেয়া হৈ আছে তাক মোৰখন বাইক চমজাই দিলোঁ ল'ৰা তোৰ মোৰখন ল তই পলাব পাৰিবি মানে মোৰখন লোৱা বেছি নোহোৱা নাছিলে যেনেকুৱা চিটুৱেশ্যন হ'লে মানে সি পলাব পাৰিব তাক মোৰখন দিলোঁ তাৰপৰা মই আকৌ এতিয়া উঠিবলগীয়া হ'ল গহপুৰ ল'ৰা এটাৰ লগত মানে যোনটোৱে ছোৱালী পলুৱাই আনিব ল'ৰাটো তাৰ মানে একেলগে কোম্পানীত কাম কৰা ল'ৰা হেৰিত নকবি নাম দিয়ক বাব বে নামবিলাক নকবি সিয়ে মই এখন বাইকত উঠিলোঁ মোৰ খাছ পাৰ্টনাৰটো যোনটো সেইটোৱে আৰু বেলেগ এটা সেইখন বাৰু হেভি বাইক একদম বুলেট একদম তেহেঁতক মানে নধৰে মানে গপচ ল'ৰা দুটা একেখনত দি দিলোঁ তাৰপৰা চেণ্টাৰটো গৈ পাইছোঁ ছোৱালীজনীক মানে লাষ্ট SMS ছোৱালীজনীয়ে কৈছে তুমি আমাৰ ঘৰ পাছফালৰ ৰাস্তাটো ৰখি থাকা পাছফালৰ ৰাস্তাটো ৰখি থকা বুলি ক'লে আমি এটা বিচাৰি ৰাস্তা মানে পোৱা নাই নহয় তাক কৈছিলোঁ ঐ লোৱা তই ছোৱালীজনীৰ ঘৰ চিনি পাওঁ নাপাওঁ বোলে এইকণতে বুলি চিনি পাওঁ কিন্তু কোনডোখৰত আছে তেল ডিপুটো পাছফালে বুলি চিনি পাওঁ ঘৰটো কিন্তু কোনডোখৰত আছে চিনি নাপাওঁ ছোৱালী বিচাৰি একদম মানে আমি হাইৰাণ হৈ গ'লোঁ নাই একেটা জেগাতে ঘূৰিয়ে আছোঁ তাকৰি ঘাটি ঘূৰিয়ে আছোঁ ওচৰৰ মানুহবিলাকৰ পূৰা সন্দেহ হৈ গ'ল নহয় খাটাং এই বোৱাৰী পলুৱাই আনিবলৈ আহিছে প্ৰথমতে তাক দুটামান ল'ৰাই ৰখাই সুধিলে ঐ তহঁতি কি হ'ল আজি ঘূৰিয়ে ফুৰিছে একেৰাহে সি বোলে নাই মই কাম এটাত আহিছিলোঁ ইয়াত দোকান এখনত সোমাবলগীয়া আছিলে দোকানখন বিচাৰি পোৱা নাই দোকানখন নাম এটা কৰিলে মানে দোকানখন চিনি পায় সেই দোকানখনত সোমাবলৈ আহিছোঁ বুলি ক'লে দোকানখন দেখুৱাইলে সেই দোকানখনত এনেই গৈ পেলাই গুটকা চুটকা খাই মেলি আৰু টাইম পাছ কৰিলে ধান্দানো ক'ত তাৰ গুটকাত সি বেটাই ছোৱালী উঠাব গৈছে তাৰ মনেহে জানিছে কি হৈ আছে পাপি পিঠাতহে মন বোলে আমিকেইটাই মানে চব ভাগ কৰি ল'লোঁ 3খন বাইক ছোৱালী যোনটোৱে উঠাই আনিব তাক বেলেগ বাইক মুখখন দি দিলোঁ তাৰ বাইকখনত আমি গহপুৰৰ ল'ৰাটোৱে মই এফালে এখন বাইকত দুটা ল'ৰা বিচাৰি নাপায় বোলো নাই ল'ৰা কি কোৱা হয় গোটেইকেইটা গোট খাই লগ পাই সুধিলোঁ তাৰ বোলে হেৰি কওঁ অকণমান টাইম ৰখি দিওঁ ফান হৈ পেলাই ৰখি দিলোঁ ই এফালে গ'ল আমিকেইটা এফালে গ'লোঁ 3খন বাইক 3ফালে গুচি গ'লোঁ ৰখি নাই এইবাৰ মানে এনেকুৱাকৈ আৰু দিনো আছিলে কি বে দিন চাইছে চাচোন কাতি বিহু উকাই দিনা মানুহ কিমান ঘূৰে বাৰু মানুহ ইফালে আহিছে ভাইটি কাৰোবাক বিচাৰি আহিছিলা নি বোলো নাই এনেই অকণমান আহিছিলোঁ ইয়াত অকণমান বাইকখন বোলো গৰম হৈ গৈছে অকণমান ৰখি দিওঁ সেই বুলিহে ৰখি দিছোঁ মানে বাইকখনকৈ বনোৱা ধান্দা কৰি মানে এবাৰ ডিছখন চাইছোঁ বাইকখনৰ এবাৰ কাৰ্পেটাৰটোকে খুলিছোঁ এনেকৈ ৰখিহে থাকিব লাগে আৰু ছোৱালীজনী আহিব ইফালে ছোৱালীজনীয়ে লাষ্ট SMS টো কৰি পেলাই মোবাইলটো ছুইচ অফ কৰি পেলাই গুচি আহিলে মানে মোবাইলটো ঘৰত থৈ আহিছে ছোৱালী বিচাৰি নাপায় ঐ বোলো যাওঁগৈ আৰু তই ছোৱালী নিবলৈ বাদ দিয়া বেলেগ এদিন আহিবি নহ'লে বেলেগ এজনী চা নাই বোলে সি কৈছে তাৰ মুখখন চাবলগীয়া হৈছিলে আৰু যিটো অৱস্থা তাৰ একদম কানুনি হাঁহো লাগিছে বেচা আমাক দেখুৱাই কান্দিবলৈও বেয়া পাইছে এফালে ভয়ো খাইছে তাক এবাৰ সুধি গ'লহি তাৰপৰা বোলো লাষ্ট টাইম বোলো হ'ল
এপাক ঘূৰোঁ আমি ঘূৰিছোঁ ছোৱালীজনী পদূলি দিয়ে মানে ঘূৰি আছোঁ গাঁৱৰ ল'ৰা সোপা গোটেই সোপা ওলাই আহিলে নহয় এচাতত গাঁৱৰ ল'ৰা সোপা ওলাই আহি প্ৰথমতে তাক ধৰিলে আমিকেইটা অলপ দোকান এখনত সোমাই মানে এনেই কথা পাতি আছোঁ আৰু কথা পতা ভাও আৰু সেইটো আমিও ছোৱালী উঠাবলৈহে কৈছোঁ যোনে পাওঁ মুঠতে সিয়ে উঠাম বুলি লাগিছোঁ আৰু এচাতত তাক কৈছোঁ ছোৱালী যদি তই ফটো কপি দে আমাক আমি যদি দেখোঁ উঠাই দিম জালে হ'ব বুলিলে তালেই হ'ব তাৰপৰা লাষ্ট বা ফটো চটো তাৰ লৈ একদম পূৰা মোবাইলৰ আগত উলিয়াই ল'লোঁ ফটো ষ্টেণ্ড এটা আছিলে তাৰ বাইকখনত মোৰ জালত গৈছোঁ তাত লগাই ল'লোঁ ফটোখন বোলো ছোৱালীজনী এইজনী ছোৱালী দেখিলে য'তে হ'লেও উঠাই দিম আৰু ছোৱালীজনী ওলাই আহি এফালে আমাক বিচাৰি ফুৰিছে আমি তাইক বিচাৰি ফুৰিছোঁ বেচেৰি তাই পথাৰে মাজে মাজে আমি ৰাস্তাই ক'ত বা মানুহ বিচাৰি পাওঁ তাই ল'ৰাটো কৈ থৈছে যে আমাৰ পাছফালৰ পথাৰখনত দি আহিবা মই তাতে থাকিম বেটাই ছোৱালীজনী ঘৰ চিনি নাপায় পথাৰখনো ক'ত চিনি পাব তাৰপৰা এটা সময়ত তাক গোটেই 20টামান ল'ৰা আহি পেলাই ৰখালেহি গোটেই গাঁৱৰ মানে একদম ল'ৰা সোপা গোট খাই গ'ল এই কাতি বিহুত চব ল'ৰা ঘৰলৈ আহিছে ঘৰত গোট খাই আছেহি চব এইফালে খাই বৈ ফিটিং তাক ধৰি মানে তালৈ ফোন কৰিছিলোঁ সেই সময়ত দেই ঐ কি হ'ল কাহিনীটো যাওঁগৈ নে নাযাওঁগৈ বোলে অকণমান ৰচোন বোলে কেনেকৈ থৈ যাওঁ তাই ঘৰৰ পৰা ওলাই আহিলে বোলে কাপোৰ কানি লৈ ওলাই আহিলে তাইৰ কথাটো অকণমান ভাব বোলে তাৰপৰা বোলো হ'ব তেতিয়াহ'লে তই এটা চাইডে আমি এটা চাইডে ৰখিলোঁ তাক সেই সময়তে মানে গোটেই গাঁৱৰ ল'ৰাসকলে আহি ঘেৰা কৰিলেহি ঘেৰা কৰি থাকোঁতে মানে ফোনটো লাগি আছে নহয় শুনি আছোঁ মানে তাক ঢেৰ কথা সুধিছে সি এটা বাহানা বনাইছে ল'ৰা সোপাই নামানে মোৰ আইডিয়া তাক উঠাব দিছে উঠাব দিব লাগে তাৰপৰা সি পাহৰি গুচি আহিলে তাক কোনটো ৰাস্তাত ধৰিছিলে আমি সুধিবলৈ নাপালোঁ নহয় তাক ফোন কৰিছোঁ সি বেটাই সি ফোন ৰিচিভ নকৰা হৈ থাকিলে সেইটো ৰাস্তাতে ওলাওঁহি নহয় আমি দুটাও গহপুৰৰ ল'ৰাটোৱে মই ওলাই আছোঁ সেইটো ৰাস্তাত ল'ৰা সোপাই ৰখালে ঐ তহঁতকেইটা ইয়াত পিনপিনে আছে কেলৈ ক'ৰ ল'ৰা তহঁতি তহঁতৰ আইডেণ্টি চাওঁ বুলি ক'লে মই পান কাৰ্ডটো দেখুৱালোঁ মানে আধাৰ কাৰ্ডত ফটো চটোবিলাক আছে ফটো কপি ভাল নহয় এইবিলাক দেখুৱালে বেয়া পাওঁ মানুহক জাহা ফটো কপি দি দিয়েতো আধাৰ কাৰ্ডত পান কাৰ্ডৰ ফটো চটো নাই দেখুৱাই দিলোঁ সেইটোৱে আচল চেহেৰাটো হ'লেও দেখুৱাবলৈ পান কাৰ্ডটো দিলোঁ চালা বিশ্বজিৎ বৰা ধেমাজি তহঁতি ইয়াত কি কৰি আছ পিনপিনে ফেচে বল তহঁতি ধেমাজি লৈ আহে বোলে কি কৰিব আৰু বোলো এনেই আহিছিলোঁ এপাক এইফালে দি বোলো এনেকৈ নদী পাৰ হৈ আহিলোঁ এইফালে মই বেয়াকৈ হাঁহিছে দেই বাইদেউ এই হাঁহিটোৰ কথা মনত পৰিলে এটা কথা মনত পৰি যায় মূৰতীয়ে মোকো কৈছিলে তোমাৰ হাঁহিটো বৰ ভাল লাগে বুলি পাছতে চৰকাৰী চাকৰি তাকৰি ভাল লগা হ'ল সেইবিলাক পাছৰ কথা সেইবিলাক নকওঁ বাৰু এতিয়া তাৰ কথাটো কৈছে তাৰ কথাটোকে কওঁ তাৰ সংসাৰখনকে আগবাঢ়ক আমি সেইটো ৰাস্তাত ওলাই আহিলোঁ আমাক ৰখাই যিখনহে প্ৰশ্ন সুধিছোঁ মই কৈছোঁ মানে চিটুৱেশ্যনটো গম পাই গ'লোঁ বোলো মাৰ খাব লাগিব খাটাং আজি মই মানে বিচাৰিলোঁ কি বয়সস্থ মানুহ বিচাৰোঁ ওলাই আহিলোঁ বয়সস্থ মানুহকেইজনে মানে ল'ৰা ডেকা ল'ৰাকেইটাক বুজালে আৰু যে এইকেইটা এনেকুৱা লোৱা ৰাস্তা হেৰাহে এখন অৱস্থা হৈছে সিহঁতৰ তাৰপাছত তাৰ 1 কিলোমিটাৰমান অহাৰ পাছত সুধিলোঁ ঐ ল'ৰা বাইকখন পূৰা স্পীডত চলা আকৌ বোলে চলাবই পৰা নাই মুখখন এনেকুৱা বিষাইছে বোলো কি হ'ল চাহ আকৌ উঠখন ফুলি আছে বোলে আৰে তাৰপৰা চাই এনেকৈ ঘূৰিছে উঠখন সঁচাকৈ ফুলা আৰে তোৰ হ'ল কি ইমান বোলে ঘেমেহা ল'ৰাটোলে যিটো ঘোচা মাৰিছে বোলে মুখত এটাই ডিঙিটোত ধৰিছে এটাই ঘোচাটো মাৰিছে তইতো আঁতৰি গুচি গ'লি বোলে মইহে জানিছোঁ কি আছে উঠ চুট ফুলা গাল চাল বিষ বোলে ক'ৰবাত বাইক চলাবি তাক বোলো হ'ব দে বাইকখন মই চলাওঁ তই মোৰ গাতে আউজি পেলাই বহি আহ তাৰপৰা অকণমান দূৰ আহি পেলাই দোকানখনৰ সোমাই পানী বটলডালত তাৰ মুখ চুখ ধুৱাই একদম পূৰা পানী লগাব পৰা নাই পূৰা পুৰিছে বোলে মুখখন বোলো কষ্ট কৰা লগৰ ল'ৰা ছোৱালী নিবলৈ আছে এইকণ কষ্ট কৰিবই লাগিব এইকণ ত্যাগ স্বীকাৰ কৰ লগৰ ল'ৰাটোৱে কিবা এটা পাবলৈ হ'লে আমি কিবা এটা হেৰুৱাবই লাগিব ওলাই মেলি আহি মানে হাইৱে পাই গ'লো চাত গাঁৱলীয়া ৰাস্তাটোৰ পৰা ওলাই আহি হাইৱে পাই গ'লোহি হাইৱে পাই মানে অকণমান দূৰ গৈছোঁ 1 কিলোমিটাৰমান যোৱাই নাই চাগে হাইৱে দি বোলো ঘৰলৈ যাওঁগৈ ছোৱালী তোৱালী নিনোৱা বোলো কিমান মাৰ খাবি আৰু যোনটোৱে আনিবলৈ কৈছিলে চাগে সিও খালে সি ভয়তে কোৱা নাই আমাক মানে লাজতে কোৱা নাই যদি নাজানো কিন্তু মোৰ লগত যোৱাতে খাটাং খাইছে গাল মুখ ফুলি আছে তাৰ ভাগৰ লাষ্টত এতিয়া গোটেইকেইটা মানে 1 কিলোমিটাৰমান আহি মানে মেইন ৰাস্তাত উঠি 1 কিলোমিটাৰমান আহি গোটেইকেইটা আলোচনা কৰিছোঁ হেৰি ইটো সুধিছোঁ তই খালি নি মাৰ এটাতো গালখন দেখি আছে তাক সোধা নাই মানে যোনটো মানে ছোৱালী আনিব গৈছে তাক সুধিছোঁ তই খালি নি পাছত লগৰকেইটাক সুধিছোঁ তই খালি নি সেইকেইটাইও চাগে খাইছে যদিও কোৱা নাই মই লোকক সুধি আছোঁ হয় মইহে জানিছোঁ মোৰ কিমান কষ্ট হৈ আছে এইফালে বাদ দিয়া নাই সেইবিলাক
সেইবিলাক নুসুধিবি লাজ সন্মানৰ কথা এটা আছেতো হয় নাই লাজ সন্মানৰ কথা এটা আছে মোৰ গালেহে জানিছে কি হৈ আছে মাতিলোঁ তাৰপৰা 1 কিলোমিটাৰমান অহাৰ পাছত আননোন নাম্বাৰ এটা ফোন এটা আহিছে ল'ৰাটোলৈ এই নামটো কিবা এটা আহিছে লাষ্টত পুলিচ বুলি লিখা আছে দেই তাৰপৰা সি ভয়ে ভয়ে ৰিচিভ কৰিছে পুলিচৰ নাম্বাৰ হঠাতে কেনেকৈ আহি গ'ল কৈছে এইবাৰ মোৰ চিনাকি হ'ব চাগে বুলি ঐ ফোন কৰি দেখা খুজিছে ঐ তই আমুক হয় নহয় তাৰপৰা সি থতমত খাই মানে আমাক খুজি হেণ্ড স্পি কৰি দিলে এই কি ক'ম বুলি হয় বুলি কোৱা নাই আমি 5টা আছোঁ কি ভয় কৰি আছোঁ তাৰপৰা সি হয় মই বোলে হয় কি হ'ল কোন হয় আপুনি তাৰ বোলে মই সেই তুমি যে ছোৱালীজনী পলুৱাই আনিবলৈ আহিছা তাৰ বোলে মই মোমায়েক মোৰ ছোৱালীয়ে যে কাপোৰ কানি লৈ আহি যে ঘৰৰ পৰা ওলাই আহি আমাৰ ঘৰ পালেহি তই গম পাওঁ নাপাওঁ বোলে তই ছোৱালী নিবলৈ আহি পেলাই কেলৈ ঘূৰি গুচি গ'লি আমি গোটেই সোপা মানে আচৰিত হৈ গ'ল হাৰি ছোৱালী ওলাই আহিলে আমি বিচাৰি নাপালোঁ মোমায়েকৰ ঘৰ বোলে ছোৱালীজনীৰ ঘৰৰ পৰা 2-3 কিলোমিটাৰমান দূৰ ছোৱালী খোজকাঢ়ি পঠাই আহি মোমায়েকৰ ঘৰ পাই গ'লি আমি ননাকৈ গুচি আহিলোঁ ছোৱালী ঘৰলৈ ঘূৰি যাব নোৱাৰিলোঁ এতিয়া এবাৰ ঘৰৰ পৰা ফোন কৰিছে এবাৰ মোমায়েকে ফোন কৰিছে এবাৰ ঘৰৰ পৰা ঐ ছোৱালী লৈ যাহি আমি এফালে মাৰ ধৰ খাই মেলি আহিছোঁ ক'তনো আকৌ ঘূৰি গৈ ছোৱালী আনিবলৈ আছে লগৰকেইটাই মানে তই বোলে ছোৱালী নিলেও নে লগৰ সোপাই মাৰ খাই আহিলে আমিও নাযাওঁ আমাৰ মানে কি পিঠিত অলৰেডি মানে পৰি গ'লতো আমি মানে ইমান ভয় এটা নাই মই তাক সাহস দিছোঁ বোলো ব'ল যাওঁ বোলো উঠাই দিওঁ বোলো যি নাই ছোৱালীজনী ওলাই আহিব আকৌ আমি উঠাই দিওঁ তাৰপৰা সেইবাৰ আকৌ ল'ৰাটো ঘৰৰ পৰা ফোন গ'ল মানে ছোৱালী মানে বিয়া ঘৰৰ পৰা পাতিবলৈ নিদিয়ে যেতিয়া পলুৱাই আনিব বুলি গম পালে মানে ঘৰৰ পৰা মানে অকণমান সাহসটো বাঢ়িলে ছোৱালীজনী আনি দিওঁ ঘৰৰ পৰা ফোন কৰিলে ঐ তই ঘৰলৈ গুচি আহ বোলে কাইলৈ ছোৱালীজনী আমি বিয়া পাতি আনিম বোলে তাৰপৰা সেই চাটত মানে আমি আজৰি হ'লোঁ তাইক মানে ঘৰে ঘৰে কথা পতাই দিবলৈ ক'লোঁ ঐ তই বোলো ঘৰৰ লগত কথা পতাই দে তাৰপৰা বেটাই সিও সেই চাটত সাহস কৰিলে ঘৰলৈ ধুনীয়াকৈ কথা পতাই দিলে তাৰপৰা বিয়া চিয়া পাতি দিলে এটা সুখৰ সংসাৰ তাক বুজাই আছোঁ অ' ল'ৰা এইবিলাক বোলো ফেচবুকত চিনাকি হোৱা ছোৱালী অনলাইন শ্বপিঙৰ নিচিনাহে বাদ দে বোলে এজনী গ'ল পাছত আৰু এজনী পাবি